নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো বনাইছোঁ মানে আমাৰ ধান মাৰিব লাগে জেগা নাই ন, সেইকাৰণে এইবোৰ চব কৰিলোঁ যেনেকৈ এতিয়া উঘালিও শেষ কৰি পেলাব লাগিব। বস্তু এটা সৃষ্টি কৰিবলৈ কিমান সময় লাগে, কিন্তু ধ্বংস কৰিবলৈ 2 মিনিটো নালাগে নহয় জানো। এতিয়া মই ধ্বংসযজ্ঞ চলাই দিম, ঠিক আছে, চাই থাকক। এই চাওক, এই শাকখিনি দেখাইছিলোঁ যে এইখিনি এতিয়া যিহেতু ধান মাৰিব, ধান ধুম পাতি আছে, সেইফালে চোতালত জেগা নাই, সেইকণ জেগা আছে, সেইকণ জেগাততো নোৱাৰে নহয়। এইখিনি ধান মাৰিবলৈ এইখিনি এতিয়া চফা কৰি উলিয়াব লাগিব। সেইবোৰ ফ্ৰেঞ্চবিন চাওক ইমান ধুনীয়াকৈ ফুলিছিলে, সেইফালে সেইজোপা বৰবিলাক ইমান ধুনীয়াকৈ লাগিছিলে, সেইফালে সেইজোপা ডাঙৰ বেঙেনা আছিলে, বৰ বেঙেনা, সেইজোপাও ভাঙিব লাগিব। এইফালে এই দুজোপা টেঙামৰা আছিলে, সিহঁতকো ঘালি পেলাব লাগিব। মই কৈছোঁ আৰু হেৰ' তহঁতক সৃষ্টি ময়ে কৰিলোঁ, ধ্বংসও ময়ে কৰিম এতিয়া দেই, মোক দুখ নধৰিবি। ইমান ধুনীয়াকৈ কোঁহপাতবোৰ ওলাইছিলে, ইমান ধুনীয়া হৈ আছে। মোৰ যে চকু পানী ওলাই গৈছে, কেনেকৈ ধ্বংস কৰিম এতিয়া। সেইফালে সেয়া চাওক, সেই দুজোপা ইমান ধুনীয়াকৈ গোলাপ ফুল, বগা এজোপা, তাৰপাছত আপোনাৰ ৰঙা এজোপা অমিতা, সেয়া কলি পেলাইছে, কিনি অনা পুলি আছিলে। এইটো দেখিছেনে কেনেকৈ যে ধ্বংস কৰিম। সেইফালে এজোপা জলকীয়া লাগি আছে, চব শেষ কৰি দিম এতিয়া। চাব দেই, এইফালে চাওক, এইবোৰ ফ্ৰেঞ্চবিন ফুলি আছে, দেখিছেনে কিমান ধুনীয়াকৈ ফ্ৰেঞ্চবিনখিনি ফুলিছে। এসাঁজো ইয়াৰ পৰা নি খোৱা হ'ল, সেইখিনি খুতৰা চুতৰাৰ পৰা ধৰি কিমান শাক ওলাব এতিয়া। মই এইখিনি গধূলিহে হেৰি কৰিম আৰু এতিয়া গোটেইখিনি নকৰোঁ, এইখিনিকে উঘালি জেগা অকণ উলিয়াওঁ, দেউতাই এডোখৰ সমান কৰি দিব, হ'ব আৰু। মোৰ যে চকু পানী ওলাই গৈছে, গম পায়নে। শেষত এয়া চব উঘালি মেলি জেগা অকণ ওলালেগৈ, দেখিছেনে। এইসোপা লাই, এইজোপা বিলাহী, সেইসোপা বিলাহী, তাৰপিছত এজোপা বেঙেনা ইমান ধুনীয়াকৈ হৈছিলে। তাৰপৰা সেইকেইটা অমিতা পুলি ওলালে 5টা মান, তাৰপৰা নিজেই হোৱা। এতিয়া অৱশ্যে জেগাডোখৰ ওলাই গ'ল আৰু ধুনীয়াকৈ। এতিয়া এয়া চাফা কৰি ভালকৈ ধুমুচ চুমুচ দি ইয়াতে টিপাল পাৰি লৈ এই জেওৰাখন আঁতৰাই দিয়ে আৰু এইখিনিতে ধান মাৰিব লাগিব। এতিয়া ধুনীয়াকৈ ওলাই গ'ল আৰু, হয় নাই বাৰু। কৰিবলৈহে কষ্ট, তুলিবলৈ এবেলাও নালাগিলে, চব চেচ। ইয়াত যে শাক ঢেৰ আছিলে, বিলাহী সেইজোপা উঘালি পেলালোঁ। অঁ, সেইটো সেয়াই আৰু। তাৰপৰা এইপিনে টেঙাকেইজোপা আছে আৰু, সিহঁতি কাটে উঘালে কি কৰে কৰিব আৰু। এইটো বেয়াও লাগিছে দিয়াচোন, নিজে কৰি নিজে শেষ কৰি দিছোঁ, বেয়া লাগিছে মনতে। আনো কি কৰিবা আৰু, জেগাও লাগিব এতিয়া, হ'ব আৰু দিয়ক। এইভাগ লাই, গোটেইভাগ মেৰেলাই আছিলে, ইমান ডাঙৰ ডাঙৰ হৈছিলে, ডাঙৰ আৰু হ'লহেঁতেন। সেয়া দাংবডি পুলি থাকিলে এইফালে, সেইবোৰ নুঘালোঁ আৰু। ঠিক আছে, হ'ব। এইকেইজোপা নি এতিয়া বেলেগৰ ৰুই দিমগৈ আৰু হৈ যাব। হ'ব, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ভাল লাগিলে লাইক ছাবস্ক্ৰাইব চেনেলটো কৰি দিব, ঠিক আছে, ধন্যবাদ।